মোৰ বন্ধু বান্ধৱীসকল আজি মই লৈ আহিছোঁ এখন হিমালয়ান 411 চিচিৰ হিমালয়ান হয় আৰু এইখন আপোনালোকে 3 লাখৰ কাষত পাব আৰু এই বাইকখনৰ প্ৰাইস হ'ব 3 লাখৰ কাষলৈকে যাব এই বাইকখনৰ দাম আৰু এই বাইকখন মই আজি চলাই বহুত আৰাম এই বাইকখন মই ৰানিং কৰি এনেকুৱা আৰাম পালোঁ আৰু মই যিখন এখন ইয়ামাহা FZS আছে সেইখনত কৰি এইখন বাইক মই বহুত আৰাম পালোঁ আৰু মই এটা সেইখন বাইক বেচাৰে প্লেন লৈছোঁ কাৰণ এতিয়া আপোনালোকক দেখাম ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক শেষলৈকে আজি যে আপোনালোকে এই বাইকখন দেখা পাইছে এই বাইকখন আজি আমাৰ ঘৰত আহিল নতুনকৈ আৰু একজন সদস্য বাঢ়িল এইখন হৈছে 411 চিচিৰ হিমালয়ান হয় আৰু এই বাইকখন আজি মই চলাইছোঁ এটা বেলেগ ফিলিংছ এটা আহিল লাইফত ল'লি ভাল বাইকে ল'ব লাগে ইমান আৰাম আছে বাইকখনত বাপৰে বাপ আপোনালোকক মই কেনেকৈ বুজাম আৰু এই বাইকখনৰ বিষয়ে আজি আপোনালোকক ভালকৈ জনাম ভিডিঅ'টো চাই থাকক শেষলৈকে Till my shadow turns to sun rays and on we'll go বৰ্তমান আমাৰ হিমালয়ানখন আছে নিউট্ৰেলত এতিয়া আপোনালোকক দেখুৱাম মই সাউণ্ডটো ইয়াৰ সাউণ্ড কেনেকুৱা দেখাম সাইলেন্সাৰৰ পাইপত আমি যেতিয়া আপোনালোকক সাউণ্ডটো পৰীক্ষা কৰি দেখাম তেতিয়া আপোনালোকক সাইলেন্সাৰৰ পাইপত দেখাম ডাইৰেক্ট যাতে ইয়াৰ সাউণ্ডটো শুনা পায় বৰ্তমান এই বাইকখনত কিনি মাৰি যিখিনি আছে বাইকখনত সেইখিনিয়ে আহিছে চাওক এইবিলাক কোনো লগা হোৱা নাই এইবিলাক বৰ্তমান কোম্পানীৰ পৰাই যি আছে সেইতে আহিছে আৰু ইয়াত কিছুমান বস্তু লগাব লগা আছে যেনেহেন ফুল বাইকখনত সেফগাৰ্ড লগাব পাৰে বহুত কিবাকিনি কৰিব পাৰে হিমালয়াত এনেকুৱা কৰি এক্সট্ৰা কৰি এটা আহে এইখন যিহেতু টুৰিষ্ট বাইক হয় আৰু লং ড্ৰাইভৰ কাৰণে এই বাইকখন বনোৱা হয় আৰু তাৰ কাৰণে এই বাইকখনত গোটেইখিনি সেফগাৰ্ড যিমানখিনি লাগে সেইখিনি সব খুৱাব পাৰে আৰু এইখন বেলেগ বাইকতকৈ অলপ ইখান বাইক অলপ বেলেগ হয় চলাই বহুত আপোনালোকে আৰাম পাব চাওক যদি মোৰ ভিডিঅ' আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এনেকুৱা টাইপৰ ভিডিঅ' আপোনালোকে পাই থাকে আজিলৈ এইখিনিয়ে জয় হিন্দ